हेलो बंधु बान्धवीসকল স্বাগতম জনাইছো ইনফোসমৰ নতুন এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত কথা পাতিম যে অসমৰ বাহিৰত যিসকল লোক আবদ্ধ হৈ আছিল সেই লোকসকলক সকলোকে একেলগে কিয় অসমত অনা হোৱা নাই বা কিছুমানৰ মোবাইলত এছএমএছত ট্ৰেইনৰ শিডিউল দিয়া হৈছে বা আন কিছুমানৰ দিয়া হোৱা নাই। তো কিয় এছএমএছ সকলোৰে একেলগে যোৱা নাই বা যাব নেকি আৰু কেনেকৈ অনা হৈছে, তো এই বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 18 মে তাৰিখে অৰ্থাৎ আজি যিটো সংবাদমেলত মন্তব্য আগবঢ়াইছে সেইটো আপোনালোকক সকলোকে দেখুৱাবলৈ যত্ন কৰিম, লগতে আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰিম। মই যোৱাকালি অৰ্থাৎ 17 মে তাৰিখে এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে অসমৰ বাহিৰত থকা বহুতো লোকৰ মোবাইলত এছএমএছ আহিছে আৰু এছএমএছত ট্ৰেইনৰ শিডিউলটো দিয়া হৈছে বা যাত্ৰা কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে, তো আপোনালোকে যাত্ৰা কৰিব পাৰিব। সেই বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো বহুতো লোকে চাইছে, লাইক কৰিছে, কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে দুই এজনে অলপ জ্ঞান দিব আহিছিল কমেণ্টত যে ফেক ভিডিঅ' বনাইছোঁ, মই কিয় ফেক দিব লাগে, এইটো মেছেজ অহা নাই। তো সেইসকলৰ উদ্দেশ্যে আজি চাই লওক, চকুটো মেলি ভালকৈ চাই লওক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সংবাদমেলত কি কৈছে। অলপ ভালদৰে চাই বুজি তাৰপিছত কমেণ্ট কৰিব। আৰু যিসকল লোকে এতিয়াও ইনফোঅসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চলি থকা ভিডিঅ'ৰ তলত যিটো ৰঙা ছাবস্ক্ৰাইব বাটন আছে ইয়াত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। প্ৰজেক্টটো ডিপেণ্ড কৰিব ফ্ৰম নাও কোৱাৰেণ্টাইন কিমান ভাল হৈছে। যদি কোৱাৰেণ্টাইন বেয়া হৈ যায় এইটো সমাজলৈকে গুচি যাব। অসমৰ বাহিৰৰ পৰা এছাম আমাৰে লোক আহিবৰ বাবে উদ্বাউল হৈ আছে। স্বাভাৱিকতে তেওঁলোক অসমলৈ ঘূৰি আহিব বিচৰাটো স্বাভাৱিক, কিন্তু মই যিসকল অসমৰ বাহিৰত আছে তেওঁলোকক মই এটা কথা ক'ব খোজোঁ যে প্ৰতি সপ্তাহত যদি প্ৰণালীবদ্ধভাৱে নাহে আৰু কোনোবা যদি অসমত জোৰ জুলুম কৰি আহিব চেষ্টা কৰে, আমাৰ কোৱাৰেণ্টাইন ফেচিলিটি নহ'ব। তেতিয়া তেওঁলোকে টয়লেট শ্বেয়াৰ কৰিব লাগিব, বানপানী ৰিলিফ কেম্পত যেনেকৈ থাকে তেওঁলোক তেনেকৈ থাকিব লাগিব। ফলত তেওঁলোকে ক'ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আমি ইতিমধ্যে কৈছোঁ যে আমি আপোনালোকক ঘূৰাই আনিম। 48,000 মানুহক ইতিমধ্যে আমি ঘূৰাই আনিলোঁ। গতিকে তেওঁলোকক ঘূৰাই অনাটো একেবাৰে নিশ্চিত। কিন্তু যদি হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ একেলগে ইয়াত আহিব খোজে, কোৱাৰেণ্টাইন কোৱালিটি নহ'ব। কোৱাৰেণ্টাইনৰ নামত মানুহ য'তে ত'তে সিঁচৰিত হ'ব, বানপানীৰ দৰে হ'ব। আজি যদি ধুবুৰী জিলাত যায় 4,000 মানুহ 7টা কেম্পত সোমাই আছে, তাৰমানে তাত কোৱাৰেণ্টাইন হোৱা নাই। কোৱাৰেণ্টাইন হ'বৰ কাৰণে ৰুম লাগিব, লেট্ৰিন লাগিব, ইণ্ডিভিজুৱেল লেট্ৰিন লাগিব। গতিকে সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যাব। আৰু আমি যিহেতু মানুহখিনিক বাহিৰত ওলাব দিব নোৱাৰিম, গতিকে কেম্পটোত থকা মানুহখিনিৰে ইজনৰ সিজনৰ গাত বেমাৰটো যোৱা আৰম্ভ হ'ব। সেইবাবে মই ভাবোঁ যে আপোনালোক ঘূৰি অহাটো খাটাং। ইট ইজ এ মেটাৰ অফ 15 days to 1 month। এনেকৈ আহক যাতে আপোনালোকো নিৰোগী হৈ থাকিব পাৰে আৰু আমাৰ অসমখনকো যাতে আমি নিৰোগী কৰি ৰাখিব পাৰোঁ। খুব হেঁচা এটা যদি আহি যায়, আজি চেন্নাই ৰেলৱে ষ্টেচনত 4,000 মানুহ গোট খাইছে। ৰেলখন বাৰু ভাৰত চৰকাৰে দিলেই, আমি ক'ত ৰাখিম 4,000 মানুহক? লাষ্টত কোনোবা এটা কেম্পাছ বনাই কোনোবা এটা স্কুলৰ ভিতৰত তেওঁলোকক সোমাই দিব লাগিব, দি ক'ব লাগিব টেষ্টিং নহ'ব, 14 দিন আপোনালোক ইয়াতে ভিতৰত সোমাই থাকক আৰু যি হ'ব। তেনেকুৱা পৰিৱেশত আমি তেওঁলোকক ঘূৰাই আনিব খোজা নাই। সেই 4,000 যদি 500 কৰি 3 দিনৰ মূৰে মূৰে আহে, আমি ভাল কৰি গোটেইখিনিক চম্ভালিব পাৰোঁ। গতিকে এই কথাটো বাহিৰত থকা অসমীয়া লোকসকলে যাতে উপলব্ধি কৰে, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। আপোনালোক অহাটো স্বাভাৱিক, নিজৰ ঘৰলৈ ঘূৰি অহা আপোনালোকৰ অধিকাৰ আছে। ডেফিনেটলি ইউ আৰ কামিং, কিন্তু এনেকৈ আহক যাতে চৰকাৰখনে আপোনালোকৰ স্বাস্থ্যৰ পৰিচৰ্যা আমি কৰিব পাৰোঁ আৰু আপোনালোকৰ পিতৃ মাতৃ ভাই ককাই যোন অসমত আছে তেওঁলোককো যাতে আমি সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰোঁ। যি নহওক, এই বিষয়ে আমি কথা পাতিম অহা পৰহি বা চতুৰ্থ দিনা। তো এতিয়া চাগে আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈছে যে কিয় সকলো লোকক অসমলৈ অনা হোৱা নাই আৰু সকলো লোকৰ মোবাইলত কিয় এছএমএছ যোৱা নাই, অৰ্থাৎ ট্ৰেইনৰ যিটো শিডিউল সেইটো দিয়া হোৱা নাই বা যাত্ৰা কৰাৰ সময়টো নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই। তো যিসকলৰ যোৱা নাই এছএমএছ, সকলোৰে নিশ্চয় যাব। আপোনালোক নিশ্চিন্ত থাকক, অপেক্ষা কৰক মাতো নটিফিকেশ্যন পোৱালৈ। তো অসম চৰকাৰে পৰ্যায়ক্ৰমে সকলো লোকক মাতিব। সকলোকে মতাটো একেলগে সম্ভৱ নহয়, কিয়নো ইয়াত কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থাও থাকিব লাগিব। তো আপোনালোকক অযথা এৰি দিব নোৱাৰিব। সেইকাৰণে
আপোনালোক অলপ ধৈৰ্য ৰাখক, সুৰক্ষিত থাকক, ইনফো অসমৰ লগত জড়িত থাকক। ধন্যবাদ।